স্বাগতম মোৰ অন্যটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ কালি যিখিনি মই দিছিলোঁ লাষ্ট ইউনিটটোৰ তাৰে এটা টপিক বাকী আছিলে, যিটো কবিতা বুলি মই কৈছিলোঁ। সেইখিনি দুটাই প্ৰকাৰ আছে, সৰু টপিক হয়, দি দিছোঁ। তাৰ আগতে মই এটা কথা কৈ লওঁ, কালি সাহিত্যৰ ওপৰত মই সৰুকৈ দুটামান লাইন দিছিলোঁ। তাৰে ভিতৰত মই এটা কথা ক'ব পাহৰি গ'লোঁ যে সাহিত্য আমাৰ দুই প্ৰকাৰৰ হয়, মৌখিক সাহিত্য আৰু লিখিত সাহিত্য। মৌখিক সাহিত্য হৈছে যিটো আমি মুখেৰে আমাৰ প্ৰচলিত হয়, মুখেৰে কোৱা হয়, যিবোৰ আমাৰ ধৰি লওক সাধু কথা আছিলে আমাৰ আগৰ দিনত, যিবোৰ জতুৱা ঠাঁচ ফকৰা যোজনা এইবোৰ। আৰু লিখিত সাহিত্য যিবোৰ আমাৰ গল্প সাধু কথাও হয়, মানে যিটো আমাৰ এতিয়া বৰ্তমান, কিন্তু আগৰ দিনৰ যিবিলাক সাধু আমাৰ মুখে মুখে প্ৰচলিত হৈ অহা আছিলে, তেনেকুৱা ধৰণৰ সাধু, সেইটো মৌখিক সাহিত্যটো পৰে। তো এইখিনি আছিলে সাহিত্যৰ ওপৰত মোৰ ক'বলগীয়া। এতিয়া আমি পঢ়িম কবিতা বুলিলে কি, কাক বোলে আহিব পাৰে। মই এটা মানে ডেফিনেশ্যন দিছোঁ, আপোনাৰ যিটো জনছনৰ মতে এইটো কবিতা হ'ল ছন্দবদ্ধ ৰচনা। আপোনালোকে ডেফিনেশ্যন চাই থ'লে বেছি ভাল হয়। তাৰপিছত কবিতাৰ প্ৰকাৰ দিছোঁ মই। কবিতাৰ প্ৰকাৰ দুই প্ৰকাৰ হয়, বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ। তো প্ৰথমতে বস্তুনিষ্ঠ কি হয় আমি বুজি লওঁ। বস্তুনিষ্ঠ কবিতা হৈছে যে ইয়াত কবিয়ে কি কৰে, নিজৰ দৃষ্টিভংগীবোৰ আঁতৰাই ৰাখি বাহিৰৰ জগতত যিবোৰ ঘটনা ঘটি আছে সেইবোৰৰ ওপৰত নিক্ষেপ কৰি কেনে কবিতা এটা ৰচনা কৰে। অৰ্থাৎ মানে কি হৈছে, ব্যক্তিগত যিবোৰ অনুভূতি থাকে সেইবোৰ ৰূপায়িত নকৰে, মানে সুখ দুখৰ কথা এইবোৰ ৰূপায়িত নকৰে। বাহ্যিক জগতৰ যিবোৰ ঘটনা হৈ আছে সেইবোৰৰ ওপৰত বৰ্ণনা কৰি কেনে বস্তুনিষ্ঠ কবিতা এটা ৰচনা কৰা হয়। যেনে ধৰক মহাকাব্যৰ খণ্ডকাব্য, মালিতা, ব্যংগ কবিতা ইত্যাদি। কিন্তু বস্তুনিষ্ঠটো ইয়াৰ অপজিট হয়, একেবাৰে সহজ। ব্যক্তিনিষ্ঠত ইয়াত কি কৰে, কবিয়ে নিজৰ মনৰ ভাৱ অনুভূতিবোৰ প্ৰকাশ কৰে, অভিজ্ঞতাবোৰ ৰূপায়িত কৰে। ইয়াত মানে কোনো ধৰণৰ বাহ্যিক জগতৰ ধৰি লওক নিজৰ লগত যদি কিবা অনুভূতিৰ লগত বাহ্যিকৰ কিবা যদি কানেকশ্যন আছে তেতিয়াহ'লে থাকিব, কিন্তু নিজৰ অনুভূতিবোৰ ইয়াত প্ৰকাশ কৰে। তো ইয়াৰে উদাহৰণ হৈছে যে প্ৰেমমূলক কবিতা, প্ৰকৃতিমূলক কবিতা, সুখৰ কবিতা, মানে ধৰক দুখৰ সুখৰ প্ৰেমমূলক, এইবোৰ কি নিজৰ লগত জড়িত হৈ আছে না, নিজৰ ভাৱ অনুভূতিৰ লগত জড়িত হৈ আছে। আৰু মই যেনেকৈ ক'লোঁ যে বাহ্যিক জগতৰ লগত কানেকশ্যন থাকিব, যেনেকৈ ধৰি লওক প্ৰকৃতিমূলক কবিতা। ইয়াৰ লগতে মই আৰু এটা সৰুকৈ টপিক এটা এড কৰি দিছোঁ, সেইটো পৰীক্ষাত অহা একদমেই দেখা যায় যে উপন্যাস আৰু চুটিগল্পৰ মাজত পাৰ্থক্য। ইয়াত বুজাবলগীয়া একো নাই, আপোনালোকে জানিয়ে চাগে উপন্যাস কি, চুটিগল্প কি। ইয়াতে মই তিনিটা দি দিছোঁ, আপোনালোকে পঢ়ি ল'ব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টিত এই বিষয়কেইটা। যদি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু কিবা অসুবিধা থাকিলে কমেণ্টত জনাব। ধন্যবাদ।